নমস্কাৰ বন্ধুসকল, গোটেই অসমবাসী ৰাইজক আজি কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি তুলসীৰ তলত চাকি এগছ দি থাপনা এখন দিছোঁ। আপোনালোকে নিশ্চয় সকলোৱে দিয়ে চাগে কাতি বিহু উপলক্ষে তুলসীৰ তলত চাকি। এনেইতো পৰম্পৰা অনুসৰি আমি গাঁৱত পথাৰত চাকি দিওঁ, কিন্তু কিছু কাৰণবশত আমি গাঁৱত উপস্থিত হ'ব নোৱাৰাৰ বাবে আজি কোৱাৰ্টাৰতে এনেকৈ চাকি জ্বলালোঁ তুলসীৰ তলত দিলে। তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ভাঙে। এইবুলি এই নামফাকে আমি সৰুৰে পৰা তুলসীৰ তলত গাই আহিছোঁ। আৰু আমাৰ পূৰ্বপুৰুষ, আমাৰ খুৰা, দেউতা, মা, ককাহঁতে এই নামফাকে আমাক শিকাইছিলে গাবলৈ। হয়তো সকলো অসমবাসী ৰাইজে তুলসীৰ তলত এই গীতফাকি গায়, নামফাকি গায়। নামেই হ'ব বা প্ৰবাদেই হওক, এই নামফাকি আমাৰ কাৰণে বহুত আপোন। সৰুৰে পৰা গাই আহিছোঁ যিহেতু আমাৰ বুকুৰ অন্তৰৰ লগত বহুত জড়িত আছে। আৰু কাতি বিহুৰ উপলক্ষে সকলোকে আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰি লগতে প্ৰাৰ্থনা জনাইছোঁ প্ৰতিগৰাকী কৃষকৰ ধনে উপচি পৰক, ভঁৰাল উভৈনদী হওক। আৰু কাতি বিহুৰ থাপনা দিয়াৰ লগতে আমাৰো প্ৰসাদ অকণ খাব মন যায়, সেইকাৰণে প্ৰসাদৰো যোগাৰ কৰিছিলোঁ। বিহু বুলি ক'লে জুবিন দালে মনত পৰে। জুবিন দা অবিহনে এটি প্ৰথমটি বিহু। আশা কৰোঁ জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু লগতে তেখেতৰ জাষ্টিছৰ বাবে আমি সকলোৱে লিখোঁ জাষ্টিছ ফৰ জুবিন দা সকলো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত। ধন্যবাদ।